এইটো সুইচ অন কৰি দিলোঁ। নাই গাইছ চাই আছো গাইছ হলে নাই পেষ্ট হৈ গৈছে আদা নহৰু পেষ্ট মাংসৰ বাবে ৰেডি থৈ দিলোঁ গাইছ হৈ আছে কাটিব লাগিব মাংস দিবৰ কাৰণে মানে দালি বুলি ক'ব পাৰে আৰু এয়া দালি সিজাই আছে আৰু এয়া ভাত উতলি আছে চাওক ভাতৰ উতল আহি আছে গৰম পানী আৰু ইয়াতে চাউল আছে গাইছ এয়া চাওক ভাত হ'ব আৰু আমি এনেকুৱাকৈ শাৰীত ভাত বনাই খাব পাৰে শাৰীত বনোৱা ভাত খাব লাগে মানে ডেক্সিত বনোৱা ভাত খাব লাগে আৰু কুকাৰত বনোৱা নাখাওঁ মাজে মাজে চলে কুকাৰত ভাত এয়া ডেক্সিতে বনাই খাওঁ আৰু এয়া গাইছ আৰু এয়া দাইল বৰষুণ পৰি আছে আমাৰ দেখিছেনে নাই গাইছ বৰষুণ পৰি আছে ওপৰৰ পৰা আৰু এয়া বাল্টিং থৈ দিছোঁ মানে পানীখিনি এনেই নাযাব আৰু বৰষুণৰ পানীখিনি বাল্টিং ভৰ্তি হ'ব সেই পানীত আমি বাচন বৰ্তন ধুম আৰু গাইছ দেখিছেনে এইজনীয়ে ৰাতিপুৱা কাপোৰ ধুই কেনে বাহিৰত মেলি থৈ দিছিলে গ'ল তাইৰ কাপোৰ ভিজি কেনে গাইছ এইবাৰ তাই চিন্তা কৰি মৰিব ধৰিছে গৈছে আৰু তাই তাৰ কাপোৰবোৰ ল'বৰ কাৰণে মাই ধুই আছে কি মাংস মা ছাগলী মানে ছাগলী কি খাচী নে খাচা নে কি হা পাঠা বোলে গাইছ পাঠা মই নাজানো কৈছে আৰু তাইৰ কাপোৰবোৰ আজি গ'ল ভিজি কেনে গাইছ বৰষুণ পৰিছে পাইছে মছলা কি বা ভাবি থাকে বৰষুণৰ ঠাণ্ডা নাই তাইৰ কাপোৰ এতিয়াহে আনিবলৈ গৈছে পাইছে নহয় মছলাটো এইবাৰ মই আহোঁ মানে মায়ে একেবাৰে দালি চম্ভাৰ মাৰিলে আৰু এয়া পানী ঢালি দিব এয়া পানী ঢালি দিলে আৰু গৰম দাইলত ঠাণ্ডা পানী ঢালি দালিখন ঠাণ্ডা কৰি থৈয়ে দিছে গাইছ মাংসৰ কাৰণে তুনি বাৰীৰে দাইল ফুটি আছে আৰু এনেকুৱাকৈ এইবোৰ দেশী যোগাৰ আৰু আমাৰ মাৰ দেখাই আছোঁ ৰ'ব আপোনাক খুটুনি বাৰীডাল দেখাচোন মা আমাৰ কেনেকুৱা এইডাল মায়ে বনোৱা খুটুনি বাৰী আকৌ ধুই থৈ দিব আৰু দেখিছেনে নাই গাইছ মাইকৰ যোগাৰ দেশী যোগাৰ দিছে আৰু দেখিছেনে নাই দালি ফুটা খুটুনিডাল জেগাত থৈ দিওঁ আৰু য'ত আছিলি ভিতৰত এনেকুৱা গাঁঠি মাৰি থৈ দিম কাৰণ পইতা চৰাই আহে বৰ উৎপাত গাইছ পইতা চৰাইৰ তাৰবিলাক যদি কাটি কুটি পেলাই ইয়াৰ সৰ্বনাশ হৈ যাব মিক্সিটো এনেই বৰবাদ হৈ যাব টকাবিলাক সেইকাৰণে এনেকুৱাকৈ পেকাৰত বান্ধি থৈ দিওঁ যাতে কোনো এন্দুৰ পইতা চৰাই সোমাব নোৱাৰে যাতে তাৰডাল কাটিব নোৱাৰে মিক্সিটো খুব যতনে ৰাখি থৈ দিওঁ আৰু মিক্সিৰ মেচিনটো গাইছ এনেকুৱাকৈ বান্ধি থৈ দিলোঁ পুৰণা দিনৰ ট্ৰাং বুলি কয় ট্ৰাং ইয়াতে আছে আৰু কিবা কিবি কাপোৰ আৰু ভাইটিৰ এইবিলাক মায়ে তেল ঢালি আছে আৰু মাংস বনাবলৈ ৰেডি কৰি আছে এয়া জলকীয়াৰ গুড়ি দিবলৈ পাহৰি গৈছিলে এতিয়াহে দিলে আৰু গাইছ এয়া মই নিজে মছলা মানে জলকীয়াৰ গুড়ি নিজে ঘৰত কৰিছোঁ এটা ভিডিঅ' দিছোঁ আপোনালোকে চাব পাৰে আছে কিহৰ চাউণ্ড হৈ আছে এয়া বৰষুণৰ চাউণ্ড গাইছ বৰষুণ পৰি আছে বহুত মাংসত যাব পাঁচফোৰণ আমাৰ বেলেগ মছলা নচলে গাইছ এইবোৰে পাঁচফোৰণ যাব আৰু কেনেকৈ যে খানা খাওঁ আমি চাই থাকক আৰু মানে মছলা পাতি নোহোৱা খানা গাইছ কেৱল পাঁচফোৰণে আৰু আজিকালি বহুত বেমাৰ হৈছে নহয় গাইছ সেইকাৰণে আমি এনেকুৱাকৈ খাওঁ আৰু গ'ল গাইছ গ'ল পিঁয়াজো মায়ে লাৰি আছে আৰু লাৰি থাকিব আৰু গাইছ এনেকুৱাকৈ গুড়ি হালধি গুড়ি দিছে গাইছ 1 চামুচমান আইডিয়া অনুসাৰে দিছে আৰু মায়ে পিছত টেষ্ট কৰি চালে গম পাব কিমানমান হৈছে এয়া জলকীয়াৰ গুড়ি ঘৰতে জলকীয়াৰ গুড়ি কৰিছোঁ এইবোৰ গাইছ জলকীয়া আনি কিনে গুড়া কৰিছোঁ মিক্সিত আৰু এইবোৰ আহি গৈছে মায়ে লাৰি আছে ধুনীয়াকৈ মিক্সিত পেষ্ট কৰা আদা নহৰু পেষ্টখিনি গ'ল ইয়াতে মাংসৰ কাৰণে এয়া পাঁচফোৰণৰ মছলা পাঁচফোৰণে গুড়ি কৰিছোঁ আৰু কি মানে ভাজি কেনে মিক্সিত গুড়ি কৰিছোঁ পাঁচফোৰণ তাতে গোটা পাঁচফোৰণত দিছিলোঁ আৰু এয়া হৈছে গুড়ি পাঁচফোৰণ এয়াই মছলা আমাৰ বেলেগ মছলা নচলে গাইছ নিৰামিষ আৰু আপোনালোকে এনেকুৱাকৈ খাই চাব পাৰে আৰু আজিকালি বহুত ভেজাল কিনা মছলাবিলাক খালে বোলে বহুত বেমাৰ আজাৰ হয় আৰু আমাৰ দেউতাই তাত মানে আগৰ পৰাই আমাৰ কিনা মছলা নচলে মাজে মাজে চলিছিল এতিয়াতো আৰু এই বাতৰিবোৰ শুনি মছলা খাই বেমাৰ হোৱা শুনা পাই এতিয়া মানে মছলাটো একেবাৰে বন্ধই হৈ গৈছে গাইছ আমাৰ এয়াই আগৰ পৰা এনেকুৱাকৈ খাওঁ আমাৰ ঘৰত নৰ্মেল খানা পাঁচফোৰণৰ গুড়ি কৰিছোঁ আৰু পাঁচফোৰণ এয়াই বেলেগ মছলা নাই আৰু আদা নহৰু পিঁয়াজ এয়াই আৰু বেলেগ নাই আৰু গাইছ আমাৰ এয়াই মছলা এনেকুৱাকৈ খাওঁ আৰু এনেকুৱাকৈ খালে স্বাস্থ্যটোও ভালে থাকিব বেমাৰ আজাৰ নহ'ব আমি এনেকুৱাকৈ খাওঁ আমাৰ দেউতাই তাৰমানে মছলা নিদিয়ে মছলা খাই ভাল নাপায় আগতে এয়া গ'ল কিহৰ মাংস আছিলে মা পাঠাৰ মাংস আছিলে পাঠাৰ ছাগলীৰ মাংস গাইছ লাৰি আছে আৰু এইবোৰ মানে মছলাবোৰ ভালকৈ মিক্স হ'ব লাগিবতো তেতিয়া খাই ভাল লাগিব গাইছ এইখনটো থাকিব লাগিব তেতিয়া ভাপত সিজিব অলপ গাইছ মায়ে এনেকুৱাকৈ লাৰি আছে আৰু ঢাকনি গুচাই 5 মিনিটৰ মূৰে এনেকুৱাকৈ ভাজি আধা ভাজামান কৰিব লাগিব ন মা তাৰপিছতহে পানী ঢালি কেনে শেষত হৈ যাব আৰু মাংস ইয়াৰ ভাজি ইয়াৰ পানীটো শুকাব লাগিব তেতিয়াহে মাংসকণ সোৱাদ হ'ব আৰু ঢাকনি গ'ল গাইছ আৰু গাইছ আমাৰ মানে চাউণ্ডৰ ভালকৈ নাহিব পাৰে কাৰণ বৰষুণ পৰি আছে গাইছ বৰষুণ পৰি আছে টিপ বাৰিষা পানী টিপে বাৰিষা নহয় বহুত জোৰেৰে বৰষুণ পৰি আছে
বহুত এয়া মাজে মাজে একবাৰে মই লাৰিবলৈ আহিছোঁ মানে মাংসকণ মায়ে নাই অকণমান সময় বাহিৰলৈ গৈছে এয়া মই লাৰি আছোঁ আৰু এতিয়া মায়ে মোক অৰ্ডাৰ দিছে পানী ঢালিবলৈ এতিয়া পানী ঢালাৰ সময় গাইজ পানী বাকি দিওঁ এইবাৰ উতলা গৰম পানী উতলাই থৈ দিয়া গৰম পানী কেটলিটোত আৰু পানী দিবলৈ লৈছোঁ তেতিয়াহে মাংসকণ সিজিব নে কি কয় গাইজ পানী দিলেহে হ'ব ন আৰু আহি গ'ল ঢাকনি এইবাৰ পানী দি কেনে গাইজ এইয়া কৈছিলোঁ নহয় এয়া মায়ে বৰষুণৰ পানীতে এইবোৰ কুকাৰ ধুব লাগিছে বাচন ধুই আছে আৰু সেই টেংকিটোৰ পানীখিনি বাচি যাব আৰু গাইজ কাৰণ বাচি গ'ল আৰু এয়া বৰষুণৰ পানীত বাচন ধুই আছে কুকাৰটো গাইজ আমাৰ মাৰ কামাত আৰু আহিছোঁ ছাগলীৰ মাংস খাবলৈ এয়া মাংস হৈছে মায়ে মোক দিবলৈ লৈছে এয়া মাংস আজি খাম বৰষুণৰ বতৰ আৰু ছাগলী মাংসৰ লগত ভাত বেলেগ আঞ্জা নাই আৰু গাইজ বৰষুণৰ বতৰত জানো কি খাম এয়া মই আনিলোঁ দালি আছে মই দালি নাখাওঁ মাংস থাকিলে মই দালি খাব নোৱাৰোঁ গাইজ দালি নাখাওঁ গতিকে কেৱল মাংস আৰু ভাতে খাম আৰু গাইজ মই ইয়াতে বহি লৈছোঁ আৰু এয়া অকণমান ভগৱানৰ নামত দিছোঁ আৰু ভগৱানে খাই না কোনে খাই নাজানে এয়া নিয়ম আৰু দেখা পাই বোলো ময়ো কৰোঁ আৰু এয়া মাংস গৰম বহুত গাইজ দেখিছেনে নাই কেমেৰাত ধৰিবই নোৱাৰি ইমান ধোঁৱা ওলাই আছে গৰমত ইমান গৰম বৰষুণৰ বতৰ আৰু এনেকুৱা ঠাণ্ডা পৰি গৈছে আৰু ছাগলী মাংস খাম গাইজ গৰম খাবই নোৱাৰি আৰু এয়া আলু পিটিকা আহিছিলে গাইজ এয়া আলু পিটিকা ছাগলী মাংস আৰু ভাত খাওঁ এতিয়া মই গাইজ ভণ্টিৰ লগত ভাত খাই আছোঁ কথা পাতি মিঠা মিঠা লাগিছে গাইজ মাংস বেলেগ মছলা নাই যে